নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম। আজি পুনৰ আমি আপোনালোকক লগ পাইছোঁ এটি নতুন ভিডিঅ' লৈ। আজি আমি এই ভিডিঅ'ত বনাম নেমুৰ আচাৰ। এতিয়া নেমু চিঙা ষ্টাৰ্ট কৰোঁ। পকি আছে নেমুকেইটা দেখিবলৈ পাইছে। পকা চাই নেমু 5টা লৈছোঁ। এইকেইটা এতিয়া চাফাকৈ ধুই ল'ম। আচাৰৰ বাবে নেমুকেইটাৰ বাকলি নুগুচাওঁ, সেয়েহে নেমুকেইটা ধুনীয়াকৈ এবাৰ পানীৰে সৈতে আকৌ এবাৰ নিমখৰ পানীৰ সৈতে সুন্দৰকৈ ঘঁহি ভালকৈ ধুই ল'ম। কাৰণ ইমান দিনৰ পৰা বাহিৰত আছে আৰু পকিও গৈছে, অলপমান গ্ৰীণো খেলাই নিচিনা লাগি গৈছে। ভালদৰে আমি ধুনীয়াকৈ চাফা কৰি একদম ধুই ল'ম। অলপ টাইম নিমখৰ পানীত ডুবাইও ৰাখিছিলোঁ, 1 ঘণ্টামান সময়। আচাৰখিনি বেয়া নহ'বলৈ পানীৰ পৰা ধুনীয়াকৈ ৰ'দত ৰাখি একদম ধুনীয়াকৈ শুকুৱাই ল'ম। এইকেইটা চাব পাৰে আপোনালোকে, পানী অলপো নাই। বাচনটো আমি ধুনীয়াকৈ সুন্দৰকৈ শুকুৱাই লৈছোঁ। এতিয়া নেমুকেইটা ধুনীয়াকৈ আমি কাটি ল'ম। আপোনালোকে চাব পাৰে নেমুখিনি বহুত পকা আৰু একদম পুৰা ৰস ওলাইছে। ধৰিব নিশ্চয় পাৰিছে। নেমুৰ আচাৰখিনি কাটি হৈ গ'ল। চাওক 5টা নেমুৰে কিমানখিনি ওলাইছে। এতিয়া আমি ইয়াত এড কৰিম নিমখ আমি এতিয়াই এড কৰিম, পিছত আৰু এড নকৰোঁ। এতিয়াই যিমানখিনি আমাক লাগে নিমখ সিমানখিনি আমি দি দিম। এতিয়া আমি নেমুখিনি বেছিকৈ লৰাই নাথাকোঁ, নহ'লে তিতা হৈ পৰিব নেমুৰ আচাৰখিনি। আমি এনেদৰেই এই নিমখৰ সৈতে নেমুখিনি ৰাতিৰ বাবে থৈ দিম। মছলাৰ কাৰণে লৈছোঁ আমি শুকান জলকীয়া, আৰু ইখন চালনীত লৈছোঁ আমি চব মিক্স আছে ইয়াতে, জিৰা, গুড়ামুড়ি, আজৱাইন সকলোবোৰ মিক্স আছে, আৰু শুকান জলকীয়া। আমি গোটেই মছলাখিনি এতিয়া গুড়ি কৰি লৈছে। আমাৰ মছলাখিনি ৰেডি হৈছে। মছলাখিনি ইমান বেছি মিহি কৰি দিয়া নাই। এফালে জলকীয়া আৰু এইখিনি হৈছে সৰিয়হৰ গুড়ি। ইয়াতে চব মছলা দিয়া হৈছে। ক'লা জিৰাও আছে, গুড়ামুড়িও আছে, টেষ্টটো বহুত সুন্দৰ হ'ব। আৰু লগতে আমি সৰিয়হৰ গুড়িখিনিও দি লওঁ। এতিয়া ৰঙা জলকীয়াখিনি দি দিয়া। এইটো শুকান জলকীয়া হয়, আমি পিচি লৈছোঁ। ইয়াৰ কালাৰটো বহুত ধুনীয়া হয়। কালাৰ যদি লাগে আৰু আমি এটা পেকেট জলকীয়াও এড কৰি দিম পিছত। এতিয়া হালধিখিনি দিয়া হৈছে। এতিয়া মছলাখিনি ভালদৰে আমি মিহলাই ল'ম। আপোনালোকে কালাৰটো দেখিবলৈ পাইছে কি সুন্দৰ হৈছে। মছলাখিনি ধুনীয়াকৈ মিক্স হৈ গৈছে। মছলাখিনি আমি ডাইৰেক্ট টেমাত ভৰাই নিদিওঁ। এতিয়াও ভৰাব পাৰোঁ টেমাত ভৰাওঁ বুলিলে, কিন্তু আমি 2 এটা ৰ'দ খুৱাই ল'ম। ৰ'দো ধুনীয়াকৈ ওলাই আছিলে, এতিয়া ৰ'দত দি থোৱা হৈছে। আপোনালোকে দেখিবলৈ পাইছে এনেদৰে গোটেইখিনিয়ে ধুনীয়াকৈ ৰ'দটো খাবলৈ পাইছে। আচাৰখিনি আমি সুন্দৰকৈ 2টা ৰ'দ খুৱাই লৈছোঁ, 2 দিন ৰ'দত দিছোঁ। ধুনীয়াকৈ আচাৰখিনি দেখিবলৈ পাইছে। গোটেইখিনি আমি লৰাই ভালদৰে ৰ'দ খুৱাই লৈছোঁ। এতিয়া আমি এটা কাঁচৰ টেমা লৈছোঁ, সেইটো সুন্দৰকৈ ধুনীয়াকৈ ধুই ৰ'দত ধুনীয়াকৈ শুকুৱাই লৈছোঁ। শুকুৱাই লৈ এতিয়া আমি এই টেমাটোতে আচাৰখিনি ধুনীয়াকৈ ভৰাই থ'ম। পানীৰ অলপো প্ৰভাৱ পৰিবলৈ দিয়া নাই আমি আচাৰখিনিত। সুন্দৰকৈ ৰ'দত দিয়া হৈছে, আকৌ ধুনীয়াকৈ ঢাকি থৈছোঁ। আপোনালোকে দেখিবলৈ পাইছে 5টা নেমুৰে যথেষ্টখিনি আচাৰ হৈছে, আৰু নেমুকেইটাও সুন্দৰকৈ পকা আছিলে। সেয়েহে আচাৰখিনি মই টেষ্ট কৰি চাইছোঁ, বহুত টেষ্টি হৈছে খাবলৈ। বহুতেই ভাল হৈছে, সোৱাদযুক্ত। গোটেইখিনি আমি ভৰাই ল'ম। ইয়াৰ আমি পিছত মিঠাতেল দিম। মিঠাতেলটো ধুনীয়াকৈ গৰম কৰি ল'ম প্ৰথমে। গৰম কৰি ঠাণ্ডা কৰি টেমাটোত ধুনীয়াকৈ ভৰাই দিম। 5টা নেমুৰে টেমাটোৰ আধালৈকে হৈ গৈছে আচাৰখিনি। এতিয়া আমি ধুনীয়াকৈ তেলখিনি গৰম কৰি ল'ম। এইখিনি গৰম কৰি ঠাণ্ডা কৰা তেল হয়। এতিয়া আমি ধুনীয়াকৈ টেমাটোত দি ল'ম। আমি সৰিয়হৰ গুড়ি দিছোঁৱেই, সেয়েহে বেছি মিঠাতেল দিয়া নাই। পিছত দৰকাৰ পৰিলে আকৌ দি ল'ম। আমাৰ আচাৰখিনি এতিয়া খাবলৈ ৰেডি হৈ গ'ল। আৰু 15 দিনমান আমি ৰ'দাই থাকিলে বেছি কোমল হৈ পৰিব। ৰ'দত নিদিলেও ধুনীয়া হৈ থাকিব। চেনেলটোত যদি আপোনালোকে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা কৰি দিব।